হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। তো ফ্ৰেণ্ডছ, আজি নামঘৰ যাওঁ, শোভাযাত্ৰা আছে নামঘৰত। মানে শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ মানে 574তম জন্ম জয়ন্তী উদযাপন কৰিছে। তো ডেটটো মানে আগতে আছিলে, পিছুৱাই দিয়া হ'ল অলপ, সেইকাৰণে। আৰু ৰাতি ভাওনাও আছে, ভাও লৈছোঁ মই। তো আপোনালোকক দেখাই থাকিম ভিডিঅ'বোৰ, তো চাই থাকক। তো ফ্ৰেণ্ডছ, এয়া শোভাযাত্ৰা কৰি আহিলোঁ চব, আৰু দেখাই আছোঁ দিনৰ কাৰ্যসূচীবোৰ। ৰাতি ভাওনা হ'ব, ভাওনাটো দেখাম, এই ভাও লোৱা হৈছে মই। তো আৰু চাই থাকক ভিডিঅ'টো। A few moments later. শ্যাম বরণ দেহা তোমার এ পিত বখন মোর হরি হরি এ পিত বখন চরণে নুপুর প্রভু কমল লোচন কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি। তো ফ্ৰেণ্ডছ, এয়া মেকআপ কৰি ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব মেকআপটো। আৰু এয়া আমাৰ পিকু এইফালে, এয়া নাৱত পিকু, এয়া আমাৰ পোৱালি, এইটো আমাৰ দ্ৰোণাচাৰ্য, এইটো আমাৰ পোৱালি মেইন। কি ভাও লৈছ তই?
মজা আৰু দেখাই আছোঁ আপোনালোকক আৰু চাই থাকক কেনেকুৱা পালে জনাব খালি তো ফ্ৰেণ্ডছ এয়া ড্ৰেছ পিন্ধি ল'লোঁ আৰু ভাওনা দেখাই থাকিম আপোনালোকক তো কেনেকুৱা পালে ক'ব চাই থাকক ভিডিঅ'টো প্রতিজনে একবার বুঝান কোন কোন যোদ্ধা ধৈর্য ধর প্রতি মুহূর্তে বল সংগ্রাম এইভাবে সদায় প্রস্তুত থাকিব লাগিব মোৰ সৈন্যবাহিনী পৰিস্থিতিতে যেন কেতিয়াও অৱহেলা নকৰে যেতিয়াই প্ৰয়োজন হয় ৰাজ ভৰাবৰ পৰা সকলো খবৰ দি দিব পাৰে এইভাবে চিন্তা লস অন্যের প্রতিপালিত হয়ে কর্তব্যতে কেতিয়াও নকৰবহেলা ধৈৰ্য ধনেইটো তাকেই বিচাৰে সভাই মানতে ভংগ কৰা হওক
The next day. তো ফ্ৰেণ্ডছ ৰাতি ভাওনা হৈ গ'ল তো ভিডিঅ' বৰকৈ বনাব নোৱাৰিলোঁ যিখিনি দিলোঁ আপোনালোকে চাব আৰু কেনেকুৱা পালে জনাব কমেণ্টত যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ' সৈতে আহি আছোঁ তো আজিলৈ বাই বাই গলে গজমতি তোমার আধা ফুটা আখি কর্ণত কুণ্ডল তোমার মাথে